হাই ফ্ৰেণ্ডছ, কি খবৰ? সকলোৰে ভাল চাগে। আজি আমি আহিলোঁ আমাৰ মালিনী থান গীতটিৰ শ্বুটিঙৰ কাৰণে লেখাবালি। এতিয়া লেখাবালিৰ মালিনী থানত শ্বুটিং আৰম্ভ কৰিম, তো চাই থাকক। এয়া আমি আহি মালিনী থান পাই গ'লোহি। এতিয়া ভিতৰত যাম আৰু শ্বুটিং আৰম্ভ কৰিম। আমাৰ হিৰইন এয়া হাতত কি লৈছে? হাতত কি আনিছে? সেয়া মন্দিৰৰ বস্তু। অঁ, ধূপ জ্বলাব, চাকি জ্বলাব, পূজা কৰিব আৰু অঁ, মনে বিচাৰ মানুহটো পাবলৈ বুলি। আৰু বহুত চাট আছে উঠি যাবলৈ ওপৰলৈ। এয়া পাই গ'লোহি। এতিয়া দেৰি নকৰোঁ, শ্বৰ্ট কট লওঁ, চাওঁ। এইটো মন্দিৰ, এটাই মন্দিৰ। আমাৰ হিৰইন অকণমান ওলাম বুলি কৈছে। এয়া হিৰইন যোৱা। হিৰইন এতিয়া মেকআপত আৰু কষ্টিউমত বিজি হৈ যাব এতিয়া। হা, তাৰপিছত আমি শ্বৰ্টখিনি লৈ লওঁ, পিছত আকৌ দেখাই আছোঁ ভালকৈ। ঠিক আছে, কেনেকুৱা লাগিলে? উঠি আহি ভাল লাগিছেনে? ভাল লাগিছে। ভাগৰ লাগিছে নাই? ভাগৰ লাগিছে, বহুত ভাগৰ লাগিছে। অকণমান ভাগৰটো মাৰি লৈছোঁ বাৰু, তাৰপৰা কামখিনি আৰম্ভ কৰিম আৰু এতিয়া। মোৰতো অলৰেডি ওলাই হৈ গ'ল আৰু চুলিখিনি বান্ধি ল'লে হৈ যাব। বাকী আমাৰ টীমটো ইয়াতে বহি আছে এইফালে। কি কি কৰিছে জানো? হৈছেনে? হৈ আছে, হ'ব আৰু। মেকআপ কৰিছা নেকি? মেকআপ লৈ আছে আমাৰ হিৰইনে। সোনকালে কৰা দেই, দেৰি নকৰিবা, টাইম বেছি নাই। আচ্ছা, বাকী এইজন আমাৰ ছিংগাৰজন, এজনে আমাৰ ছিংগাৰজন হয়। ঠিক আছে, কেমেৰাটো অকণ ভালকৈ দেখাইছোঁ। হাই কৰি অকণচোন হাইটো কৰা। অলপ ক'ব পিছত, মানে কেমেৰা অলপ মোৰ হেৰি আহে। ঠিক আছে, অলপ পিছত ভালকৈ ক'ব গানটোৰ বিষয়ে কিবা কিবি। এতিয়া আমি ফাৰ্ষ্ট কামখিনি কৰি লওঁ, পিছত আহি আছোঁ। ঠিক আছে, আমি অলপ পূজা কৰি লওঁ নে কি কোৱা ন? অলপ পূজা কৰি লওঁ, ঠিক আছে। ইয়াতে শেষ কৰিলোঁ আৰু শ্বুটিংটো। এতিয়া আমি বেলেগ এটা লোকেশ্যনত যাম। চবেই ব'লা, আহা। কেনেকুৱা লাগিছে? থাকি ভাল লাগিছেনে? শ্বুটিং কৰি কেনেকুৱা লাগিছে? কিবা ক'বা? কিনো ক'ম আৰু, এতিয়া বেলেগ লোকেশ্যনলৈ গৈ আছোঁ। দিবম, কেনেকুৱা লাগিছে? ভাল লাগিছেনে? কেনেকুৱা হ'ব বুলি ভাবিছা? ভাল হ'ব বুলি ভাবিছা? বহুত ভাল হ'ব। বহুত ভাল হ'ব ন? ছিংগাৰে ভাল হ'ব বুলি কৈ দিছে। অঁ, চিনাকি কৰাই দিছোঁ। আমাৰ গানটোৰ ছিংগাৰ এজন, এওঁ দীপম শইকীয়া। এওঁ গাইছে মালিনী থান গানটো, এওঁ গাইছে। দীপম, কিবা ক'বা নেকি? কোৱা, তোমাৰ গান। মানে গানটো বহুত কষ্ট কৰি হয় আছোঁ আমি। গানটো বহুত ভাল হ'ব। আপোনালোকে গানটো শুনি অলপ শ্বেয়াৰ কৰি দিব, ভাল পাব শুনিবলৈ। আমি যথেষ্টখিনি কষ্ট কৰি আছোঁ। আৰু আপোনালোকে গানটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নতুন যদি। ধন্যবাদ, ধন্যবাদ। দীপমৰ গানটো শুনিব, লগতে আমাৰ ভিডিঅ'টো চাব। একেটাই গান, একেটাই ভিডিঅ'। আচ্ছা, ঠিক আছে। আমাৰ কেমেৰাত আছিলে এইজন, হয়, চিনাকি কৰাই দিছোঁ। নামটো আছিলে, নামটো সঞ্জীৱ কুলি হয়। সঞ্জীৱ কুলি। মই আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ এখেতক, আগতে লগ পোৱা নাছিলোঁ। তো এখেতে খুব ভাল কেমেৰা কৰে বুলি শুনি আছিলোঁ, আজি দেখিলোঁ। হয়, সঁচাকৈ খুব ভাল কেমেৰা কৰে। বাকী চাব, ভিডিঅ'টো চালে আপোনালোকেও গম পাব এওঁ কেনেকুৱা কেমেৰা কৰে। ঠিক আছে, অ'কে। মই চবকে এটা বস্তু দেখাম হা। এটা চিৰি আছে, ৰ'বা এক মিনিট দেখাই আছোঁ। সেইটো হয় একদম তলৰ পৰা আছে ওপৰলৈকে। ঠিক আছে, বেক কেমেৰা আছে, একো নাই। একদম তলৰ পৰা আছে, ইমান দীঘল এইটো চিৰি হয়। আৰু এই চিৰিটোত আমি মানে এটা শ্বট লৈছোঁ, যিটো শ্বটত মানে কি মই তৰাক দাঙি আনিছোঁ। ঠিক আছে, তো মানে ইমানেই দীঘল এই চিৰিটো, ইমান মানে মোৰ মানে ইমানেই ভাগৰ লাগিলে। মই সেই শ্বটটো লোৱাৰ পিছত আধা ঘণ্টামান বহি আছোঁ মানে ভাগৰ লাগি। কাৰণ এবাৰ দুবাৰ নহয়, কমেও 7-8বাৰ মানে তৰাক দাঙি লৈ এই চিৰিটো উঠিবলগীয়া হৈছে। ঠিক আছে, তৰাটো খুব ভাল পাইছে চাগে, হয় নাই? ভাল পাইছা নাই তুমি? তাইতো তামাম আৰাম, কিন্তু মোৰ ইমানেই কিবা লাগি গৈছে, একদম মৰি যাওঁ, মোৰ জিভা ওলাই গৈছে বে। তো এনেকৈ আগে পিছে ইমান ছোৱালী দাঙি পিনে শ্বট লৈ পোৱা নাই, এইবাৰ ল'লোঁ। আপোনালোকে চাব মাত্ৰ অকল, আপোনালোকে চাব শ্বটটো কেনেকুৱা হৈছে। দাঙি নিয়া শ্বটটো বিশেষকৈ চাব কেনেকুৱা হৈছে দেই। ঠিক আছে, ইয়াত এটা কেমেৰা আছে, ইয়াত শ্বট লৈ আছে। ইয়াতে এয়া একশ্যন। কেমেৰা ৰলিং হৈ আছে। ৱাও, ইয়াতে ইমান ধুনীয়া ফুল আছিলে। আমি ইয়াতো শ্বট ল'ব পাৰিলোঁ হয়, কিন্তু লোৱা নহ'লে। কিমান ধুনীয়া, এইখিনি দেখিছেনে বাৰু? কিমান ধুনীয়া। এইজনী আমাৰ হিৰইন। আয়া, দেখিছা? আয়া,
কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে ফুলখিনি কেনেকুৱা লাগিছে ইমান ধুনীয়া হয় ইয়াত চব ল'ব মন আছিলে কিন্তু হ'ব দিয়া একো নাই নেক্সট টাইম আকৌ পিছত ল'ম ন বেলেগ গানত ল'ম কোনো কথা নাই এতিয়া আৰু আমি ইয়াৰ পৰা যাওঁগৈ আৰু আৰু বেলেগ লোকেশ্যনত তো তৰা বাই বাই মালিনী থান ন বাই বাই মালিনী থান যাওঁগৈ আৰু যাওঁগৈ আৰু আচ্ছা এই নেক্সট প্লেচত আহি আছোঁ আমি পুৰা টাৰ্ণিং কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই প্লেচটো মজা প্লেচ কৈছোঁ নহয় আহি পালোহি অৱশেষত ইয়াতে নেক্সট প্লেচটো তো আপোনালোকক অলপ দেখাই দিছোঁ আৰু এই ৰিজৰ্ট এটা আছে ইয়াতে মানে বহি মেলি কিবা কিবি খাব পাৰে আৰু তাৰপৰা এই তললৈ নদী আছে খুব ধুনীয়া লাগিছে প্লেচটো তললৈ নদী আছে এইফালে আমি এই তলতে শ্বট ল'ম চাগে খুব ধুনীয়া সেইফালে এটা ৰিজৰ্ট আছে এইটো ভাল লাগিছে বহুত হা ভাল লাগিছে বঢ়িয়া লাগিছে বহুত ভাল লাগিছে ইয়াতে জেগাটো ইমান ধুনীয়া ইয়াতে যাম নেকি অমৰ দা এই তলত যাম নেকি আমি তো গাইজ আজি আমাৰ শ্বুটিং ইতিমধ্যে শেষ কৰিছোঁ আৰু শেষ হৈ গ'ল যিটো লোকেশ্যনত গৈছিলোঁ সেই লোকেশ্যনটোত শ্বট ল'ব নোৱাৰিলোঁ অলপ লাইটটো কমি গ'ল সেইটো কাৰণে লাইটটো কমি যোৱাৰ কাৰণে দেৰি হৈ গ'ল আমাৰ আচলতে বহুতখিনি দেৰি হৈ গ'ল সেইকাৰণে শ্বট ল'ব নোৱাৰিলোঁ বাকী কাইলৈ চাওঁ কাইলৈ শেষ কৰিব পাৰোঁ নে নোৱাৰোঁ তো কাইলৈ যদি নোৱাৰোঁ পৰহিলৈ শেষ কৰিম এনেকুৱা হ'ব কেতিয়া শেষ কৰিব পাৰোঁ চাওঁ খুব সোনকালে আপোনালোকৰ মাজলৈ ভিডিঅ'টো এৰি দিম বেছি দিন নালাগে যিজনে গানটো গাইছে দীপম শইকীয়া তেওঁ বহুত কষ্ট কৰিছে তেওঁ গানটো মোক দিলে দীপম এয়া দীপম কষ্ট হৈছে চাগে ন একদম মানে পূৰা বহুত ভাগৰ লাগিছে পাহাৰত শ্বুটিং কৰিব গ'লে আচলতে বহুত কষ্ট হয় ন দীপম অৱস্থা একদম বেয়া হৈ গৈছে পূৰা ধূলি একদম মানে আৰু তাতে ওপৰলৈ উঠিবলগীয়া হৈছে মানে পাহাৰৰ ওপৰত তো বহুত কষ্ট হৈ গ'ল এতিয়া বহুত ভাগৰ লাগিছে মানে ভিডিঅ'টো আপোনালোকে ভাল পাব বহুত কষ্ট কৰি বনোৱা হৈছে ভিডিঅ'টো যথেষ্টখিনি মানে এতিয়ালৈকে বৰ্তমান ভালেই দেখি আছোঁ আৰু আপোনালোকেও আশীৰ্বাদ কৰিব আগলৈ যেন আৰু ভাল ভাল গীত উলিয়াই যাব পাৰোঁ হয় হয় এই ল'ৰাটো আশীৰ্বাদ কৰিব কেইবাটাও গান উলিয়াইছে বহুত ভাল ভাল এতিয়া এইটো বিশেষকৈ এই মালিনী থান গীতটো মানে এই গীতটো বহুতেই ভাল হা গৈ থাকক গৈ আছোঁ বিশেষকৈ মানে এই গানটো মোৰ খুব পচন্দ হ'ল দীপমে প্ৰথম দিনাখন দীপমে আহি পিনে মোক গানটো যেতিয়া শুনাইছে তেতিয়া মানে গানটো মোৰ খুব পচন্দ হ'ল মানে মোৰ গানটো তো সেইদিনাখনে মই গানটো কৰিম বুলি ক'লোঁ এতিয়া অলৰেডি গানটোৰ কাম আধা আধি শেষ হৈছে চাগে ন দীপম তেনেকুৱা লাগিছে আজি গৈ পিনে চামগৈ আৰু শ্বটবিলাক ৰাতি কি হৈছে কি নাই হোৱা ভিডিঅ' আল্টিমেট হ'ব হৈছে নহয় আল্টিমেট হ'ব আপোনালোকে অকল চাবলৈ অপেক্ষা কৰি থাকক ৱেইট কৰক গোটেই ভিডিঅ'টোৰ গোটেইখিনিতো মানে ডাইৰেকশ্যন মই নিজে কৰিছোঁ ষ্টৰি মোৰ নিজৰ হা দীপমে অকণমান গানটোৰ বিষয়ে অকণমান কৈ দিয়া গানটো বিশেষ নিজে লিখিছোঁ মই নিজে গাইছোঁ আৰু তেখেতে যেনেকৈ ডাইৰেক্টৰ নিজে কৰিছে আৰু নিজে হেৰি কৰিছে মানে আপোনালোকে যথেষ্টখিনি আমাক আগুৱাই লৈ যাওক আপোনালোকক আমি ভাল ভাল টপিক আৰু ভাল ভাল টপিকৰ ওপৰত গান বনাবলৈ আমি চেষ্টা কৰিম আমাক আগুৱাই লৈ গ'লে আপোনালোকক দিব পাৰিম আমি নিশ্চয় এওঁ কোৱা মতে হয় গানটো ডাইৰেকশ্যন মই নিজে কৰিছোঁ মই নিজে প্ৰডিউচ কৰিছোঁ নিজে ডাইৰেকশ্যন কৰিছোঁ আৰু কাষ্টিঙতো মই নিজেই আছোঁ মই নিজে এক্টিং কৰিছোঁ তো চাব আপোনালোকে কেনেকুৱা পায় তো সকলোখিনি নিজে কৰা হৈছে মাথো কেমেৰা বেলেগে কৰিছে যিহেতু কেমেৰা নিজে কৰিব নোৱাৰোঁ নহয় জানো নিজে কেমেৰা কৰিব পৰা হ'লে নিজে কেমেৰা কৰিলোঁ হয় কিন্তু কেমেৰাত এজন আছে ৰিফ্লেক্টৰ ধৰাত এজন আছে বাকী ইমানেই আৰু মইতো উইদাউট মেকআপত লওঁ দীপম হয় নহয় আমাৰ ল'ৰা মানুহ মেকআপৰ কথা নাই উইদাউট মেকআপত লওঁ বাকী কষ্টিউমত অলপ যায় আৰু ইমানেই আৰু ইমান বহুত কষ্ট কৰিছোঁ একদম বহুত ভাগৰ লাগিছে আৰু তেনেকৈ একো নকওঁ আপোনালোকে ভিডিঅ'টো আপোনালোকৰ মাজত খুব সোনকালে এৰি দিম আপোনালোকে চাব আশা কৰিছোঁ আপোনালোকে ভাল পাব ভিডিঅ'টো তো আজিলৈ আৰু বাই বাই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মাত্ৰ অ'কে বাই লখিমপুৰ যাব ন আচ্ছা এই দাদাহঁতৰ বাছত আজি শ্বুটিংটো কৰিলোঁ বিপুল দা বাছ হয় এখন বিপুল দা বাছ হয় বিপুল দাৰ লগত মই কথা পাতিলোঁ তো বিপুল দা ইয়াতে শ্বুটিংটো কৰিব ক'লে তো ইয়াতে কৰিলোঁ আমি প্ৰায় এঘণ্টামান হৈ গ'ল ইয়াতে শ্বুটিংটো ইয়াতো শেষ হৈছে
দাদা বেয়া পালে নি আকৌ বেয়া নাহিব ন ঠিক আছে চাব মোৰ এইটো নিপু শইকীয়া ট্ৰিপল নাইন ইউটিউবৰ চেনেল এটা আছে তাতে ব্লগটো এৰিম ঠিক আছে অ'কে বাৰু ভিডিঅ' একো নাই কাটিম আকৌ আমি কি কথা শেষ শ্বট আৰু এইটো একদম শেষ শ্বট লৈছোঁ সেইফালে তাত কেমেৰা ইয়াত চম্পক দা বাকী মানুহে চাই আছে মানুহ দুজনী মানে সেয়াই আৰু ঠিক আছে ত' আজিলৈ আৰু ইয়াতে শেষ কৰিম আৰু শ্বুটিংটো ঠিক আছে তো গাইজ অলৰেডি শ্বুটিং শেষ হ'ল আমাৰ কেমেৰাও চাৰ্জ নাইকিয়া হ'ল তো একদম শ্বুটিং শেষ হৈছে আৰু কেমেৰাও চাৰ্জ নাইকিয়া হৈছে তো আমি এতিয়া যাবগৈ ওলাইছোঁ আৰু বেলি ডুবিছে আৰু লাহেকৈ বেছি নাই আৰু তোমাক আজি এজন মানুহে বিশেষভাৱে সহায় কৰিলে আমাৰ মাজত আছে চম্পক দা কিবা ক'ব চব ঠিকেই হৈ গ'ল যি হ'ল হয় নি কেনেকুৱা লাগিলে এনেই আজি আহি ভাল লাগিলে ন আকৌ আগলৈ চাগে কৰিম আৰু ন কিবা কিবি অকণমান চম্পক দাই অকণমান ৰুল এটা প্লে কৰিছে ইয়াতে নকৰোঁ বুলি কৈছে বহুত জোৰ কৰি পিনে কৰোৱাইছোঁ মানুহজনক তো আশা কৰিছোঁ ভাল হ'ব নহয় জানো আপোনালোকে চাব সকলোৱে চাব লাইক কৰিব ধন্যবাদ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কৈ দিয়ক দেই আচ্ছা থেংক ইউ বাৰু ঠিক আছে তেতিয়াহ'লে আমি গৈ থাকোঁ ব'লা গাড়ী ঘূৰোৱা যাওঁ নে কি বাদ বাকী ভিডিঅ'টোতো ভালেই হ'ব বুলি ভাবিছোঁ নে তৰা ভালেই হ'ব চাগে ন বহুত কষ্ট কৰিছোঁ আমাৰ বিশেষকৈ আমি ধন্যবাদ জনাইছোঁ আমাৰ অমৰ দাই আচলতে বহুত কষ্ট কৰি দিছে তেওঁ কেমেৰাটো বহুতখিনি কৰি দিছে আৰু বিশেষকৈ এডিটিঙত তেওঁৱেই আছে তেওঁৱেই মেইন আৰু তেওঁ এডিটিং কৰিব গতিকে তেওঁক বহুত ধন্যবাদ জনাইছোঁ ইমানখিনি সহায় কৰাৰ কাৰণে নহয় জানো তৰা আৰু আগলৈকে তেওঁ এনেকৈ সঁহাৰি পাম বুলি আমি আশা ৰাখিছোঁ আৰু লগতে আপোনালোকৰ সঁহাৰি পাম বুলি আমি একদম আগ্ৰহেৰে বাট চাই আছোঁ তো আপোনালোকে সকলোৱে ভিডিঅ'টো চাব ঠিক আছে অ'কে বাই